Hi guys, welcome back to my YouTube channel. Myself Krishna Das. So guys, আজি মই যাই আছো মোৰ খুৰী আইতাহঁতৰ ঘৰত. So মই ভাবিছিলো vlog নকৰো, but মাই গলে কৰি লোৱা vlog. So এতিয়া মই আছো বজাৰত and বহুত পানী পিয়া লাগিছে. So মই এতিয়া যাম. So আপোনালোকে ভাবি আছে মাকৰ পৰা আহিল, মাটো মানে গুৱাহাটীতে আছে, মইতো কোৱা নাছিলোঁ. একচুৱেলি মায়ে আজি ৰাতিপুৱাই আহি ভাইটি পেলাই মোক শ্বক দি দিছে. এনেয়া বহি আছে. চ' আজিৰ ব্লগটো ইমান ভাল নহ'ব চাগে, তথাপিও আপোনালোকে চাব. চ' এয়া আমি পালোঁ এইটো ঘৰ আমাৰ. এতিয়া আমি ভাত খালোঁ এণ্ড মই অলপমান ওলাই আহিছোঁ. চাওক ইয়াৰে ভিউ. এণ্ড গাইজ ইয়াতে এটাই ভাল যে মানুহবোৰৰ ঘৰত যাবলৈ হিল চাইড উঠিব নালাগে. আমাৰ ঘৰ পাবলৈ এটা ডাঙৰ হিল চাইড উঠিবলৈকে বহুত বেছি ওখ, তাৰপিছত আৰু এটা সৰু ৰাস্তা সিপিন্ধি সোমাব লাগে, তেতিয়াহে আমাৰ ঘৰ পায়. কিন্তু ইয়াতে মানে চবৰে ৰাস্তাৰ লগতে ঘৰ, নিজৰ চোতাল নিজৰ সেয়া, সেইকাৰণে বহুত বেছি ভাল লাগে. চাওক গাইজ, ইটো এটা ঘৰ, ইটো এটা ঘৰ, ইটো এটা ঘৰ, কি ধুনীয়াকৈ গাইজ ৰাস্তাৰ লগতে একেবাৰে দৰ্জা খুলি ৰাস্তা পাই যায়, ঘৰ হয়. আৰু আমাৰ গুৱাহাটীৰ ঘৰবোৰ কিমান কিমান যাব লাগে, গলি চলি যায়হে পায়. চ' এতিয়া আমি তাৰ পৰা আহিলোঁ. চ' গাইজ আমি এতিয়া পালোঁ বজাৰ, আমি খোজকাঢ়ি আহিছোঁ. চাওক বজাৰবোৰত নহয় গাইজ, বহুত বেছি দাম লয়. আমাৰ ফেঞ্চি বজাৰ গুৱাহাটী, মালিগাঁও, য'তেই নহওক কিয়, তাতে যদি 100 টকা লয় এটা বস্তু, ইয়াতে 200 টকা লয়. এণ্ড গাইজ এয়া হৈছে বৰপেটাৰ বাজাৰ ইণ্ডিয়া. তো সোমাব বহুত মন আছিল, কিন্তু মাৰ বেছি পইচা অনা নাছিল, তথাপিও এবাৰ সোমাই আহিলোঁ আৰু ফ্ৰীতে AC খাই আহিলোঁ. গাইজ মই কিন্তু আপোনালোকক ঘৰতে বহি অনলাইন শ্বপিং কৰাই আছোঁ, লাইক কৰি দিব ভিডিঅ'টো. এই ফ্ৰকবোৰ কিমান ধুনীয়া গাইজ, একদম কিনো লাগি গৈছে. ৱাও টয়জ গাইজ. এটা টপ চিক্ৰেট কথা কওঁ, মই আজিও বাৰ্বিৰ লগত খেলোঁ. ৱাও মিছ ইণ্ডিয়া. চ' গাইজ চবতকৈ লাষ্টত আমি এতিয়া ল'ম পানীপুৰি, পেকেটিং ল'ম. চাওক কিমান ভিৰ লাগি গৈছে, আৰু এই গোটেই বৰপেটাখনত ন এক লতা এইটোৱে পানীপুৰি আলা আছে. চ' গাইজ মই এতিয়া ঘৰ আহি পালোঁ এণ্ড এতিয়া মই গা ধুলোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ. এতিয়া বহুত বেছি ভাগৰ লাগিছে গাইজ, বহুত বেছি খোজকঢ়া হ'ল. চ' আজি বহুত ধুনীয়া টোপনি আহিব. চ' I hope you enjoyed this video. So thanks for watching and please don't forget to like, share and subscribe. Good night. Bye bye.